নমস্কাৰ, মই গীতাঞ্জলি বুঢ়াগোহাঁই। মোৰ চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। লগতে নতুন বছৰ হিয়া ভৰা ওলগ যাছিলোঁ। 2000 বৰ্ষত মই কি পালোঁ, কি হেৰুৱালোঁ, তাই দুটামান কথা মই মোৰ চেনেলৰ জৰিয়তে মানস পটত সজীৱ হৈ থকা কথা স্মৃতি পাতত সজীৱ কৰিবলৈ আপলোড কৰিছোঁ আজি ভিডিঅ' ব্লগটো। আশা কৰোঁ সকলোৱে শেষলৈকে চাব। 2000 চনটো লিখিবলৈ বা দেখিবলৈ বা ক'বলৈ যিমান সহজ, ভিতৰৰ সময়খিনি অতি জটিলতাপূৰ্ণ আছিলে। সকলোৱে কম বেছি পৰিমাণে ইয়াৰ পৰিস্থিতি মুক্তভোগী হৈছে। ঠিক তেনেকৈ গোটেই বিশ্বই কৰোণা পৰিস্থিতিৰ গ্ৰাসত পৰি বহু হেৰুৱালে। কেঁচুৱাৰ পৰা বৃদ্ধলৈকে বহুত কিবা কিবি গ'ল, সেইখিনি বাৰু হ'ল। কিন্তু তাৰোপৰিও 2000 বৰ্ষটো এক অমংগলীয় বছৰ হিচাপে পৰিগণিত হৈ ৰ'ল। বহুতে নেদেখিবলগীয়া দিন দেখিলে বিভিন্ন ক্ষেত্ৰত। মই ঠিক তেনেকৈ মোৰো দুটামান কথা স্মৰণীয় হৈ আছে মনত, আৰু স্মৰণীয় হৈ থাকিব সদায়। মই দাদাক হেৰুৱালোঁ 2000 প্ৰথম আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত। দাদা SBI কেছ ভানত ATMত পইচা থ'ব গৈ থাকোঁতে সুৰক্ষা বাহিনী কৰ্মৰত আছিলে। ডকাইতি গুলীত প্ৰাণ দিবলগীয়া হ'ল। সেয়া এটা মোৰ কষ্টকৰ অসহনীয় দিন। তাৰোপৰি মাজভাগলৈ মোৰ মানুহজনৰ কৰোণা পজিটিভ ধৰা পৰিছিলে। তেখেতক কৰোণা চেণ্টাৰত থৈ দিছিলেগৈ 9 দিন। সেই 9টা দিন মই প্ৰতিটো ক্ষণ গণি আছিলোঁ। প্ৰতিটো পল অনুপল ক্ষণ গণি মই পাৰ কৰিছিলোঁ। যদিও কষ্টকৰ অসহনীয় আছিলে, কিন্তু মোৰ মনত সদায় সজীৱ হৈ থাকিব এইবোৰ কথা। মই কেনেকৈ পাৰ কৰিছিলোঁ, কি হৈছিলে মোৰ লগত। আৰু যদিও তাৰ উপৰিও 2000 চনটো পাৰ হ'বলৈ আৰু কেইটামান ঘণ্টা আছে। এই ঘণ্টাকেইটা পাৰ হোৱাৰ লগতেই আমি আমাৰ জীৱনৰ ডায়েৰীৰ পৰা একোটা বছৰ সকলোৱে মচি পেলাব লাগিব। উপায় নাই, আমি পৰিস্থিতিৰ দাস সময়মতে যাবই লাগিব। এটা বছৰ হেৰুৱালোঁ আজিৰ পৰা আমি আকৌ। যিয়ে নহওক, এই বছৰটোত আকৌ ভাল লগাও কথা এটা মোৰ এয়াই, মই ইউটিউব চেনেলটো খুলিলোঁ। মই আগষ্ট মাহৰ শেষৰ ফালে। আচলতে লকডাউনৰ মই খুব ইউটিউব চেনেলসমূহ চাইছিলোঁ, বিভিন্ন ধৰণৰ চাইছিলোঁ। বহুত শিকিলোঁ, বহুত বুজিলোঁ। তাৰ পৰা মই জানি নাজানি এটা ভিডিঅ' আপলোড কৰি দিলোঁ। তাতে মই কমেণ্টছ পালোঁ, ভুলবোৰ শুধৰাই কিছুমানে মোক কমেণ্টছ লিখিলে। আৰু সেই কমেণ্টছবোৰ পঢ়ি উৎসাহ প্ৰেৰণা পাই মই ইটো পিছত সিটো ভিডিঅ' দিবলৈ অনুপ্ৰাণিত হ'লোঁ, আৰু আজিলৈকে দি আছোঁ। এতিয়াও মই দিব পৰা হোৱা নাই ভাল, তথাপিও এতিয়া দিয়াতকৈ প্ৰথমতো একেবাৰে বেয়া আছিলে। তথাপিও মোক উৎসাহ প্ৰেৰণা দি যিসকলে মোক আগুৱাই যোৱাত সহায় কৰিছে, তেখেতসকলক মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে, তেওঁলোকক মই স্পেচিয়েলি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু যিসকলে কৰা নাই, আকৌ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে সকলোলৈকে মোৰ চেনেলৰ পৰিয়ালবৰ্গলৈ স্পেচিয়েলি হেপী নিউ ইয়েৰ জনালোঁ। আৰু আগলৈকে মোক এনেকৈ সহায় সহযোগ কৰি যাব। আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই আগুৱাই যোৱাটো কেতিয়াও সম্ভৱ নহয়। যিয়ে নহওক, আৰু এটা কথা, আজি মোৰ বান্ধৱী এগৰাকী আহিছিলে, স্কুলৰ দিনৰ বান্ধৱী, কালি আহিছিলে। তাইৰ লগত মই আজি 1 ঘণ্টা সময় নিবিড়ভাৱে কটাইছিলোঁগৈ এটা ঠাইত গৈ। সদায় গৈ থকা ঠাই হ'লেও আমি মাত্ৰ দুজনী আছিলোঁ। গতিকে খুব ভাল লগা মুহূৰ্ত, সেইটো সজীৱ হৈ ৰ'ব মোৰ গোটেই বহুত জীৱনলৈকে। গতিকে আচলতে তেনেকুৱা সময় আগতে বহুত পাৰ কৰিছিলোঁ ছোৱালীৰ দিনত। যিহেতু বিয়া হোৱাৰ পিছত সময় সাপেক্ষে পৰিস্থিতি মিলাবলৈ অকণমান খেলিমেলি হয়। ঘৰৰ পৰা ফ্ৰী থাকিলেও ল'ৰা ছোৱালী থাকে, তেনেকৈ বহু ধৰণৰ কথা আহি পৰে, বিয়া হোৱাসকলে বুজিব। তেনেকৈ সেই মুকলি মৰা জীৱনটোৰ পৰা অকণমান হ'লেও আমি আবদ্ধ জীৱন বুলি ক'ব লাগিব এতিয়া, ল'ৰা ছোৱালী হওক, ঘৰ সংসাৰ দায়িত্ব সকলো। গতিকে আজি কিছু সময় পাৰ কৰিছিলোঁ, মাত্ৰ 1 ঘণ্টা সময়, কিন্তু ভাল লাগিলে। সেই মুহূৰ্তখিনি মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তেনে আহক আজি মোৰ ব্লগটো আৰম্ভ কৰোঁ। মোৰ লগৰ এজনী আহিছে আমাৰ ঘৰত ফুৰিবলৈ। তাই শদিয়াই চলি আছিলে, বিয়া হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে, আমাৰ পৰা অকণমান দূৰত হয়। আজি আহিছে, তাইৰ ল'ৰা এটাও আছে। তাই বহুত বজাৰ কৰিলে আজি। তাই এখন নিজাববীয়াকৈ দোকান আছে, দোকানৰ বস্তু আনিছে। আপোনালোকক দেখুৱাওঁ দেই বস্তুখিনি। লগৰজনী টেইলাৰ আছে নিজৰ, আৰু তাই টেইলাৰিং ট্ৰেইনিঙো দিয়ে, ছোৱালীবোৰ শিকায়। আৰু এয়া পটি আনিছে, এনেকুৱা পটি কাপোৰত ডিজাইন দিবলৈ। এটা এইটো কালাৰটো মোবাইলত অকণমান কেমেৰাত বেলেগ লাগিছে, আৰু এইটো কালাৰফুল মাল্টি কালাৰ হয়। তেনেকৈ বহুত বস্তুৱে আনিছে। এইবোৰ হুক, এইবোৰ লাগে, চিলাই কাম কৰা সকলোকে লাগে, এইবোৰ হুক হয়। আৰু এইবোৰ চাৰ্টৰ কলাৰ দিবলৈ লৈছে। আৰু এটা বস্তু ভাল বস্তু আনিলে, এইটো
চিলাই কাম কৰিবলৈ হ'লে এইটো বস্তু জৰুৰী বুলি ভাবোঁ। চিলাই যদি ভুল হয়, চিলাই খুলিবলগীয়া হয়, এই বস্তুটোৱে চিলাই খুলিবলৈ সহজ হয়। মোৰ ওচৰত নাই, মই আজি তাইক অনা দেখি মই এটা ল'ম বুলি ভাবিছোঁ। মই বেলেগৰ ওচৰত দেখিছোঁ, মোৰ নাছিলে। আৰু এইবোৰ চব ধান কাপোৰ আনিছে, ইউনিফৰ্ম চিলাব, এতিয়া ইউনিফৰ্ম ছিজন। আৰু এইবোৰ স্কাৰ্ফ আনিছে, ধুনীয়া ধুনীয়া ব্লাউজ চিলাই। তাইৰ পৰা মই আইডিয়াবোৰ লৈ লৈ চিলাই থাকোঁ মোৰ কাপোৰবোৰ। তাই চুলি কচা চাওকচোন, মই দেখুৱাইছোঁ আপোনালোকক। এয়া চুলি কচা ইমান দীঘলকৈ থৈছে, কেনেকৈ যে চম্ভালিছে। এখন ঘৰ, এটা ল'ৰাও আছে, কাম বন, ঘৰুৱা কাম বন, উপৰিও দোকান এখন আছে। আৰু ইমানখিনি দীঘল চুলি কিমান যে যতন লাগে। আমাৰ অকণমান চুলিখিনিয়ে যতন কৰি ভাগৰিছোঁ, ইমান সৰে। তাই চুলি কচা দীঘলো আৰু কোচাটোও ডাঙৰ, আৰু ইমান খিচখিচিয়া ক'লা, একো ৰং নকৰাকৈ। হেল্ল', আমি দুজনীয়ে ডিপিটি ডাইকলৈকে ওলাই আহিলোঁ। আৰু এয়া ডিপিটি ডাইকত। আৰু এয়া নদীৰ পানীবোৰ এতিয়াও বাঢ়িয়ে আছে, মানে বেছি হৈ আছে আন বছৰতকৈ। আৰু সেই জেচিবিখনে কিবা খান্দি আছে বুলি ভাবিছিলোঁ, নহয়, আচলতে পানী সিঁচি আছে, তাৰপৰা পানী উলিয়াই নদীলৈ পেলাই আছিলে। আৰু এয়া নদী বান্ধ দিয়াৰ নিচিনাকৈ এনেকৈ পানী ওচৰলৈকে আছিলে। এনেকৈ বেলেগ দিনা আহোঁ যদিও ল'ৰা ছোৱালী লৈ আহিলে এনেকৈ নাযাওঁ ওচৰলৈ। আজি দুইজনী ফ্ৰী থকাৰ কাৰণে গৈছিলোঁ অকণমান চাবলৈ। আৰু মই ৰ'দত যে একেবাৰে চকু মেলিব নোৱাৰোঁ, মই চশমা লগাই আছোঁ যদিও আকৌ হাতখনে ছাঁ দিব লগা হৈছে, এইফালে চাওঁতে বেলিফালে। নৈ কাষত ইমান বতাহ মাৰিছে, ঠাণ্ডাত থাকিব নাই পৰা। আৰু এয়া আমি উঠি আহিলোঁ ওপৰলৈ, বেছিদিন নাথাকিলোঁ তাতে। আৰু এয়া আমি ওপৰলৈ আহিলোঁ। আৰু সেয়াই হৈছে ডিপিটি ডাইক। তেনেকৈ মানুহ দুনুহ নাই আজি। পাছবেলা বেছি থাকে মানুহ, খোজকাঢ়িব হওক, ফুৰিব হওক, চাবলৈ হওক, বহুত মানুহ আহে। আগবেলাটো তেনেকৈ নাথাকে মানুহ। আজি ফ্ৰী পাইছোঁ, সেইকাৰণে আমি ফটো তুলিছোঁ, নকৰিবলগীয়াখন কৰি আছোঁ। আজি এয়া এইকেইখন বেঞ্চ আছে, ইয়াত বহিবলৈ দিছে, আৰু তাতো বহিছোঁ, ফটো চটো তুলিছোঁ দুইজনীয়ে। আৰু আজি আমি মুঠতে নকৰিবলগীয়া কৰিছোঁ, একদম ফুল মস্তি কৰিছোঁ দুইজনীয়ে ইয়াত। আমি দুজনী ল'ৰা চৰা এৰি থৈ বিন্দাছ ডিপিটি ডাইকত আকৌ আহি এয়া খোজকাঢ়ি আছোঁহি। সিহঁতক ফুচলাই থৈ আহিছোঁ ঘৰত। আছে, দেউতাকে আছে বাৰু। আমি দুজনী আজি সেই ছোৱালী দিনৰ ঘূৰা নিচিনাকৈ ঘূৰিছোঁ। এইবাৰ আমি ঘৰৰ অভিমুখে আহি আছোঁ। ডিপিটি ডাইকৰ কাষতে সেই নীলা বিল্ডিংটোৱে হৈছে কণ্ট্ৰল ৰুম। আৰু এয়া আহি আছোঁ। আজি ৰাস্তাত মানুহ দুনুহ নাই, সম্পূৰ্ণ ফ্ৰী আৰু ধুনীয়া লাগিছে। আৰু ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে নদী কাষত। আৰু এয়া ৰাস্তাটোৰ মাজেৰে আহি আছে এটা মস্ত ছাগলী। ছাগলীটো মতা বুলি ভাবিছিলোঁ, কিন্তু মাইকী, পোৱালি দুটাও আছে, বিৰাট ডাঙৰ। এয়া পোৱালি, এইটো এটা, পোৱালিটোৱে ইমান ডাঙৰ। আৰু এইফালে এইটো, মুঠতে কাণকেইখন বেলেগ ছাগলীৰ লগত নিমিলে। আৰু এয়া মাথাউৰিৰ মাজভাগতে দেখোন ৰাস্তাটো ফাট মেলিছে, নাজানো কি কাৰণে হৈছে। এইবোৰ অলপকৈ হওঁতে চকু দিব লাগে, নহ'লে একেবাৰে বেয়া হৈ পৰিব পাছত। আৰু এতিয়া আমি নামি আহিছোঁ মাথাউৰিৰ ওপৰৰ পৰা, ঘৰৰ ফালে যাওঁ। ফুৰি চাকি আহিলোঁগৈ, এতিয়া পাকঘৰলৈ যাবলৈ সময় হ'ল। এতিয়া মই ভাত পানী বনাবলৈ যোৰ জাৰ কৰিছোঁ। তাৰ আগতে মই আহি লগে লগে লাও এটা আছে লাগি, সেইটো কাটিব আহিলোঁ। মই লাওটো ইমান দিনে দেখাই নাছিলোঁ, লগৰজনীয়েহে দেখুৱালে ৰাতিপুৱা, লাও এটা বোলে ডাঙৰ হৈ আছে। মই তেতিয়াহে চাই দেখিলোঁ, হয় বহুতখিনি ডাঙৰ হ'ল, হ'লেও খাব পৰা হৈ আছে, বুঢ়া নাই হোৱা, ইমান ডাঙৰ হৈ আছে। মই সঁচাকৈ দেখাই নাছিলোঁ, সদায় লাওজোপাহে দেখুৱাই আছিলোঁ। আজি লাওটোকো দেখুৱাই দিছোঁ। অকলে খাই শেষ কৰিব নোৱাৰিম, গতিকে ওচৰ চুবুৰীয়াৰ লগত বিলাব লাগিব অকণমান অকণমানকৈ। আৰু আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ, লগতে 2000 চনটোকো বিদায় দিলোঁ। নতুন ব্লগত আকৌ লগ পাম। সকলোৱে ভালে থাকক, শান্তিয়ে থাকক। নতুন বছৰটো সকলো কাৰণে সুখময় হওক। হেপ্পী নিউ ইয়েৰ, বাই বাই।